हेलो गाइस वेलकम माय यूट्यूब चैनल। আজি মোৰ প্ৰথমটো ভিডিঅ' আপোনালোকৰ লগত অকমান শেয়াৰ কৰিছে। এয়া দেখিছেনে দালি বনাই আছো। এয়া আলু ভাজি কৰিম, আলু কাটি আছো। এয়া সবজি বাকলিখিনি আপোনালোকে ইগনোৰ কৰিব, কাৰণ এইখিনি সব গেলা আলুখিনি মই কাটি পেলালো। এয়া মোৰ আলু কাটি ৰেডি হৈ গ'ল আৰু ইয়াতে পিয়াজ জলকীয়া মই এনেকৈ একেলগে দি দিছোঁ। আৰু মোৰ কেৰাহীও গৰম হৈ গ'ল, তেলো গৰম হৈ গ'ল। এতিয়া আলুটো দি দিম। মই এনেকৈ দিবলৈ ভয় লাগিলে সেইকাৰণে থৈ দিলোঁ, অকণ অকণকৈ দিব লাগিব। এতিয়া এয়া মই আলু দি দিলোঁ। গাইজ মই ইয়াতে নিমখ হালধি দিও ৰেডি হৈ গ'ল। আৰু তাৰ মাজতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, মই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ ন ভিডিঅ'টো, চ' মানে মোৰ এডিটিঙত কিবা ভুল হ'ব পাৰে, তো সেইকাৰণে আপোনালোকে মোক ক্ষমা কৰি দিব, ধৰি নাথাকিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব। আৰু অকণমান মই ইয়াত দালি চাটনি অকণ বনাইছিলোঁ, তো আপোনালোকক দেখুৱাই দিছোঁ। আৰু আমাৰ ভাত ৰেডি, ইফালে খাই আছে ভাত।